নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আমাৰ আজি আলোচনাৰ বিষয়বস্তু হ'ল যে শ্ৰমিকসকলক শ্ৰম কৰোৱাই মালিক পক্ষই পাৰিশ্ৰমিক কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ উজৰত দিয়াৰ ক্ষেত্ৰত কিমান সতৰ্ক হ'ব লাগে, শৰীয়তৰ দৃষ্টিত এই সম্পৰ্কে কি হুকুম আহকাম আছে আলোচনা কৰা। প্ৰথমতে আল্লাহ পাকে কোৰআন শৰীফত ফৰমাইছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়াইলুল লিল মুতাফফিফিন আল্লাযীনা ইযা ইকতালু আলান নাসি ইয়াস্তাউফুন ওয়া ইযা কালুহুম আও ওয়াজানুহুম ইখসিরুন। সাদাকাল্লাহুল আযীম। আয়াতে পাকৰ খোলাসা হ'ল যে বহুত বাৰী খাৰাবী বা সৰ্বনাশ সেইসকল মানুহৰ কাৰণে যিসকল মানুহে নাপ তোল অৰ্থাৎ জোখ-মাখৰ ক্ষেত্ৰত কম কৰে, আৰু যেতিয়া সেইসকল মানুহে নিজৰ হকবিলাক আনৰ পৰা আদায় কৰে তেতিয়াহ'লে খুব ভালদৰে জোখ-মাখ কৰি লয়, আৰু যেতিয়া আনৰ হকবিলাক দিবলগীয়া হয় তেতিয়া কম কৰি পেলাই দিয়ে। লফজে মুতাফফিফিন ততফিফৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল নাপ তোল বা জোখ-মাখৰ ক্ষেত্ৰত কম কৰা। যিজন ব্যক্তিয়ে জোখ-মাখৰ ক্ষেত্ৰত কম কৰিব সেইজন মানুহক মুতাফফিফ বুলি কোৱা হৈছে। কোৰআনে পাকত এই ততফিফ সম্পৰ্কে যি আল্লাহ পাকৰ ইৰশাদ হৈছে তাৰ পৰা এইটো সাবিত হয় বা প্ৰমাণ হয় যে ততফিফ কৰাটো হাৰাম হয়। ততফিফ যে মাত্ৰ জোখ-মাখৰ ক্ষেত্ৰত কম কৰাটোকেই কোৱা হয় এনেকুৱা নহয়। হকদাৰ সকলক হক আদায় কৰোঁতে কমকে আদায় কৰাটোকো ততফিফ বুলি কোৱা হয়। কোৰআন আৰু হাদিছত নাপতোল বা জোখ-মাখৰ ক্ষেত্ৰত কম কৰাক হাৰাম বুলি কোৱা হৈছে, কিয়নো আমতৌৰত মুআমিলাত বিলাক লেনা দেনা আৰু জোখ-মাখৰ দ্বাৰাই যিহেতু হয়, সেইকাৰণে হকদাৰ সকলক পুৰা হক আদায় কৰি দিয়াটো শৰীয়তৰ হুকুম হয়। সেয়েহে হকদাৰ সকলক হক পুৰা আদায় নকৰাটো হাৰাম হয়। উদাহৰণ স্বৰূপে যদি কোনো নামাজী ব্যক্তিয়ে নামাজৰ ক্ষেত্ৰত যদি হক বিলাক আদায় নকৰে, অৰ্থাৎ ৰুকু, সিজদা ইত্যাদি বিলাক যদি জল্দি আদায় কৰে, যি নিয়মত প্ৰকৃততে ৰুকু, সিজদা ইত্যাদি কৰাৰ হক আছিলে বা হুকুম আছিলে, তেনেধৰণে আদায় নকৰিলে, তেতিয়াহ'লে এই ক্ষেত্ৰতো কোৱা যাব যে বান্দাহে আল্লাহৰ হকৰ আদায়ৰ ক্ষেত্ৰত ততফিফ কৰিলে। ঠিক সেই ধৰণে যদি মজদুৰ বা শ্ৰমিকসকলেও কাম কৰি থকাৰ অৱস্থাত কোনো ফেক্টৰীতেও হওক বা কোনো ব্যক্তিগত মানুহৰ অধীনতেও হওক যিমান সময় কাম কৰিবলগীয়া আছিলে, সেই কাম কৰাৰ ক্ষেত্ৰত সেই সময়খিনিতো কম কৰাটো সেই শ্ৰমিকজনৰ কাৰণে বা শ্ৰমিকসকলৰ কাৰণেও ততফিফ কৰা বুলি কোৱা হৈছে, যিহেতু তেওঁলোকে যিটো সময় দিব লাগিছিলে, যিমান পৰিমাণৰ উজৰত পাইছে তাৰ বিনিময়ত যিমান পৰিমাণৰ কামৰ সময় দিব লাগিছিলে তাত তেওঁলোকে পাল মাৰিছে বা মিছা আশ্ৰয় লৈছে, তেতিয়াহ'লে সেইটো সেই শ্ৰমিকজনৰ কাৰণে ততফিফ বুলি কোৱা হৈছে, যাৰ কাৰণে তেওঁলোকে কাল কিয়ামতৰ দিনা আল্লাহৰ ওচৰত হিচাপদিহি হ'ব লাগিব। এই সম্পৰ্কে এটা হাদিছে পাকৰ খোলাসা এনেকুৱা আছে যে আল্লাহ তবাৰক ও তাআলা তিনি প্ৰকাৰৰ মানুহৰ ক্ষেত্ৰত কিয়ামতৰ দিনাখন মুখালিফ বা বিপৰীতে থাকিব। সেই তিনি প্ৰকাৰৰ মানুহৰ ভিতৰত এক প্ৰকাৰৰ মানুহ সেইসকল হ'ব যিসকলে শ্ৰমিকসকলক কাম কৰোৱাই তাৰ পিছত যেতিয়া উজৰত বা টকা পইচা ইয়াৰ বিনিময়ত দিবলগীয়া হয় সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে আদায় নকৰে হকবিলাক। গতিকে এই হাদিছ পাকৰ পৰা বুজা যায় যে কাম কৰা যিসকল শ্ৰমিক আছে বা দিন হাজিৰা কৰা যিসকল মানুহ আছে, চাহে কোনো ফেক্টৰীতে হওক বা আমাৰ ঘৰবিলাকত দৈনন্দিন কামত লগোৱা দিন হাজিৰা কৰা মানুহবিলাকেই হওক, সেইসকলক সম্পূৰ্ণৰূপে কাম শেষ হৈ যোৱাৰ পিছত তেওঁলোকৰ যিখিনি হক আছিলে উজৰত হিচাপে টকা পইচা বা ইত্যাদি যিখিনি আমি দিবলৈ বা দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ আছিলো, সেইখিনি সম্পূৰ্ণৰূপে আমি আদায় কৰাৰ চেষ্টা কৰো, যিহেতু শৰীয়তৰ মতে সম্পূৰ্ণৰূপে উজৰত আদায় কৰাটো আমাৰ কাৰণে ৱাজিব হয়। ঠিক ইয়াৰ লগে লগে শ্ৰমিকসকলেও তেওঁলোকৰ হক বিলাক বুজি পেলাই যিমানখিনি সময় কামৰ কাৰণে সময় দিয়াৰ চুক্তিবদ্ধ আছিলে সেই সময়খিনিও পুৰা যাতে আদায় কৰে। যদিহে আদায় নকৰে তেতিয়াহ'লে সেই কাম কৰা মানুহজনৰ ক্ষেত্ৰতো ততফিফ হ'ব, আৰু যদিহে মালিক পক্ষই হক আদায় কৰাৰ ক্ষেত্ৰত কম কৰে তেতিয়াহ'লে মালিক পক্ষৰ ক্ষেত্ৰতো ততফিফ হ'ব। আৰু ততফিফ যিহেতু বহুত ডাঙৰ গুনাহ হয়, যিটো প্ৰথমতে উল্লেখ কৰি অহা আল্লাহ তবাৰক ও তাআলাৰ যি ইৰশাদ সৰ্বনাশ বুলি কোৱা হৈছে সেইসকল মানুহৰ কাৰণে যিসকল মানুহে ততফিফ কৰে। গতিকে এই ক্ষেত্ৰত যাতে আমি সকলোৱে খুবেই সাৱধানতা অৱলম্বন কৰো, কিয়নো আমি প্ৰত্যেকেই মৌতৰ পিছত আল্লাহ পাকৰ ওচৰত প্ৰত্যেকটো আমলৰ হিচাপ দিব লাগিব। গতিকে আল্লাহ তবাৰক ও তাআলাই আপোনাক সকলোকে কোৱা আৰু শুনাতকৈ যিখিনি কথা আলোচনা কৰা হ'ল এইখিনিৰ ওপৰত আমল কৰাৰ তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।